বা তেওঁলোকে আমাৰ বিশ্বজিৎ দৈমাৰীৰ কথাটো কওঁ। বিশ্বজিৎ দৈমাৰীক আমি তেখেতকে উপযুক্ত বুলি ভাবি এটা সময়ত তেখেতেতো আৰু কি ক'ম, তেখেতে লোকসভা খেলিলেতো লগে লগে ফেইলাৰ হ'ব, তেওঁ যাবই নোৱাৰে, ইলেক্টেড হ'বই নোৱাৰে। লোকসভাত যদি তেওঁ কণ্টেষ্ট কৰে, মংগলদৈতে হওক বা আমাৰ শোণিতপুৰত তেজপুৰতে হওক বা কোকৰাঝাৰতে হওক, তেওঁ উইনাৰ হ'ব নোৱাৰে। আৰু তেওঁৰ আগফালেও মানুহ নাই, পিছফালেও মানুহ নাই। তেওঁ গৈছে, আমি ভালেই পাইছোঁ। বিশ্বজিৎ দৈমাৰী যোৱাত ক্ষতি নহয়, একো ক্ষতি নহয়, একো ক্ষতি নহয়। আমাৰ BPF দল থাকিব। BPF দলৰ চৰকাৰ 12 তাৰিখে যিটো কাউণ্টিং হ'ব, সেই কাউণ্টিঙত আমি 25-26টা ছিট লৈ পেলাই আমি উইনাৰ হৈ আছোঁ। ইয়াতে ৰাষ্ট্ৰীয় দলৰ নেডাৰ আহ্বায়ক আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কৈ আছে, দিল্লীৰ পৰা হোম মিনিষ্টাৰৰ লগত JP নাড্ডাৰ লগত ৰাষ্ট্ৰৰ BJPৰ সভাপতি ডাঙৰীয়াৰ লগত আলোচনা কৰি ওলাই আহি যিটো কৈছে যে BTCটো আমি উইনাৰ, BTC জিকি আছোঁ। কোনে জিকি আছে? BJP চৰকাৰ চলাব বোলে। BPFত থাকি চিফ হ'ব নোৱাৰি, BJPত গ'ল নেকি চিফ হোৱাৰ মানসিক সমস্যা? সেইটোতো পেপাৰ কাগজে পাইছোঁ, প্ৰতিদিন মই চাওঁ ৰেগুলাৰলি। আছাম ট্ৰিবিউন মই চাওঁ। আজিৰ পেপাৰ মই পঢ়া মানুহ নহয়, আজি 35 বছৰ মই পেপাৰ পঢ়া মানুহ। আছাম ট্ৰিবিউন মই নেৰোঁ আৰু ইপিনে প্ৰতিদিন মই নেৰোঁ। কেতিয়াবা অগ্ৰদূত চাওঁ, কেতিয়াবা কি বোলে নিয়মীয়া বাৰ্তা চাওঁ এতিয়া বৰ্তমান। আৰু নীলাচল মই আগৰ পৰাই চাওঁ। হোমেন বৰগোহাঁই পেপাৰ মই তেতিয়াৰ পৰাই মই পঢ়োঁ ৰেগুলাৰলি। কলাখাৰো মই পঢ়োঁ। নেতা আছে, তেওঁলোকে কৈছে আমাৰ মোদী ডাঙৰীয়াই তেখেতক বোলে এটা টোপ দিছে, চেণ্ট্ৰেল মিনিষ্টাৰ তোমাক বনাম, তুমি BJPত জইন কৰা। সেইকাৰণে বিশ্বজিৎ দৈমাৰীয়ে অহাকালি 22 তাৰিখ কালি BJPত যাব। আঞ্চলিক দল আজি 22 না? আজি 22 নে? আজি যোগদান কৰিব তেওঁ। আমাৰ BPFক এৰি পেলাই এই ৰাষ্ট্ৰীয় দলত গ'ল, আঞ্চলিক দলটো এৰিলে। এতিয়া কিছুমান এৰাটো আমি বেয়া নাপাওঁ। তেখেতে হাগ্ৰামা মহিলাৰীয়ে তেখেতক 18 বছৰ ৰাজ্যসভাত পঠিয়াইছিলে, মানে বিনা কণ্টেষ্টত বা ইলেকশ্যন নেখেলাকৈ, লোকসভাত নেখেলাকৈ তেওঁ ৰাজ্যসভাৰ মেম্বাৰ হিচাপে MLA কেইজনে ভোট দিয়াই তেওঁ পঠোৱা হৈছিল 18 বছৰৰ কাৰণে। হাগ্ৰামাৰ যিটো ছেক্ৰিফাইচ আমাৰ কিছু দলৰ কৰ্মীসকলে বিশ্বজিতকে বাৰে বাৰে পঠাই দিয়াৰ কাৰণে আমাৰ কিছু লোক মনত অসন্তুষ্ট হৈ পেলাই হেমেন ব্ৰহ্মৰ নিচিনা দুবাৰ MLA হোৱা অল আছাম ফুটবল এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হেমেন ব্ৰহ্ম, ৰিটায়াৰ্ড প্ৰিন্সিপাল গোসাইগাঁও কলেজৰ, তেখেতে ক্ষোভিত হৈ পেলাই কি বোলে বিশ্বজিতৰ টিকেট নোপোৱাৰ কাৰণে বা বিশ্বজিতৰ ঠাইত MP হ'ব নোৱাৰাৰ কাৰণে তেওঁ ওলাই গৈছে। তেনেকুৱাও আছে আমাৰ কৰ্মী। সেইকাৰণে এতিয়া হাগ্ৰামা আমাৰ বছ, আমাৰ ক'বলগীয়া একো নাই। হাইকমাণ্ড ক্ষতি নহয়। ইমানুৱেল মোছাহাৰী ওলাই গ'লেও আমাৰ একো ক্ষতি নহয়। হাগ্ৰামা যেনেকুৱা আছে হাগ্ৰামা তেনেকৈ থাকিব। আমি জানো হাগ্ৰামাই আমাৰ যিটো 14টা জাতি জনগোষ্ঠীক একেলগে সম উন্নয়ন, ঐক্যতা বা সমন্বয় ৰক্ষা কৰি তেওঁ চলাই যাম বুলি কৈছে। BTRত আমাৰ ৰাষ্ট্ৰীয় দল BJP আৰু আমাৰ প্ৰমোদ বড়োৰ যিটো দল UPPL, তেওঁলোকে দুটাই মিলি বা হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ প্ৰমোদ বড়ো মিলি পেলাই ভিতৰুৱাকৈ তেওঁলোকে আলোচনা কৰি পেক হৈ আছে যে আমি যদি একগোট হওঁ, আমি BTCটো 21টা ছিট লৈ পেলাই চৰকাৰ গঠন কৰিম। তেওঁলোকৰ সপোন কিন্তু দিঠকত কেতিয়াও পৰিণত নহয়, সেইটো আপোনালোকে ধৰি ল'ব। আৰু কি বুলি কয়, আমাৰ তেওঁলোকৰ ভিতৰুৱা পলিচিটি হ'ল UG ব্ৰহ্মক লৈ যাব, তেওঁলোকে গভৰ্ণৰ বনাব, প্ৰমোদ বড়োক বনাব। বিশ্বজিৎ দৈমাৰীয়ে যেতিয়া BTRত চিফ হ'ব, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া BTCত চিফ হ'ব, সেইকাৰণে থাকি যাব। ছিটটো খালী কৰিলে, MPটো এৰিলে, প্ৰমোদ বড়োক পঠিয়াই দিব বোলে। UG ব্ৰহ্মক বোলে তেওঁলোকে গভৰ্ণৰ বনাব। এইটো প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰী। আৰু এই বিশ্বজিৎ দৈমাৰী যিটো 700 আউটছাইড BTADৰ বড়োসকলক বা বড়ো কছাৰীসকলক তেওঁ যিটো আমাৰ কি বুলি কয় এই গাহৰিৰ গঁৰালত যিটো 700জন নিছিল, তেওঁলোকে আকৌ আমাৰ BPFত নাঙলত আকৌ গুচি আহি আছে। কাৰ্বি আংলঙে হওক, ধেমাজি হওক, জোনাই হওক, ৰাঙাপাৰাৰ কোনোবা কৰ্মীয়ে হওক, বিশ্বনাথৰ কৰ্মীয়ে হওক, ঢেকীয়াজুলি কৰ্মীয়ে হওক, বৰচলাৰ কৰ্মী, তেওঁলোকে আকৌ ঢাপলি হাগ্ৰামাৰ BPF দলত পুনৰাই যিটো কয় কাম বেক, সেই কাম বেকটো প্ৰচেছ চলি আছে।